ছাৰ এতিয়া আমি ক'ত পালোঁ? আমি এতিয়া তোমাৰ অৰুণাচল পোৱা গেটত সোমাইছে। এতিয়া গেটত আমাৰ গোটেইখিনি আমি পাছ বনাই আছোঁ। এতিয়া আমি তাৰপিছত পাছ বনোৱাৰ পিছত আমি য'ত বৰফ আমি ইয়াৰ পৰা দেখি আছোঁ তালৈকে যাম আৰু মানে ধুনীয়া লাগিছে দেখি। এতিয়া কোনোবাই যদি মায়'দিয়ালৈ যদি আহে ন একদম বেষ্ট টাইম হয়। আমি এতিয়া চকুৱে দেখি আছোঁ একদম বৰফ ইয়াৰ পৰা পাহাৰত। মোবাইলৰ কেমেৰাত অহা নাই হয় নাই কৌশিক ছাৰ? মোবাইলৰ কেমেৰাত অহা নাই, কিন্তু ইয়াৰ পৰা মজাকৈ মানে বৰফ মানে পাহাৰত জিলিকি আছে মানে ইমান হাইট। এতিয়া আমি আহি পালোঁ কি কয় এইটো অৰুণাচল ইউনিভাৰ্চিটি পামগৈ, বেছি দূৰ নাই। এই নহয় ভুল হৈ গৈছে। গল্ডেন পাগোডা আছে সেইটো চাইডে। নহয় এই ভুল হৈ গৈছিলে অলপ, চৰি ক্ষমা কৰিব। সেইবোৰ চব তুলি নাই মই এনেকৈ ঢালিম আজি। তো এতিয়া আমি অৰুণাচলত সোমালোঁ। এতিয়া আমাৰ নৰ্মেলি আমি অৰুণাচল বুলি ক'লে পূৰা পাহাৰীয়া নিচিনা লাগে, কিন্তু আমি এতিয়া এইবিলাক চব সমতল জেগা, চব সমতল। এতিয়া আমি লাহেকৈ বৰফবিলাক দেখা পাইছোঁ একদম মানে বৰফ নহয় নেকি সেইটো? আহি গৈছোঁ, ওচৰতে আছোঁ। ওচৰতে আছোঁ, মজা মানে এইটো চবতকৈ এইটো হিমালয় নহয়। এই পিকটো বহুত এই পিকটো বহুত ওখ হয় কিন্তু। আৰু এতিয়া আমাৰ ষ্টাইলিছ ড্ৰাইভাৰ মানে আমাৰ দীপিকা ছাৰ কেনেকুৱা চালত আহিছে আজি। আৰু কি থাকিলে আৰু অৰুণাচলত হায়েষ্ট শৃংগটো হ'ল আপোনাৰ কংটো পিক বুলি কয়। এতিয়া আমি ৰয়িং দলংখন পাৰ হৈ আহিলোঁ। ইয়াতে চেক আছে। চেক মানে আপোনাৰ হেৰি আকৌ এই মদ চদ জাতীয় বস্তু মানে তালৈ নিব নাই দিয়া। চিপছ জাতীয় বটল জাতীয় মানে টুৰিষ্ট প্লেচ হয়তো, মানে খাই আপোনাৰ লেতেৰা কৰি দিয়ে মানে। আৰু মদ জাতীয় বস্তু পাহাৰীয়া জেগাত মানে ড্ৰাইভিংটো অলপ ছেফ থাকিলে ভাল। মদ চদ খালে অলপ কথাটো বেয়া হৈ যায়। আৰু যোনে মানে মদ চদ নিয়ে ইয়াতে চেকিং কৰি আপোনাৰ সেই বস্তুখিনি গোটেইখিনি ইয়াতে নমাই দিব মানে, ঠিক আছে। আৰু কোনোবাই যদি আহে মদ চদ জাতীয় বস্তুবিলাক নানাটোৱে ভাল মানে ইয়াতে। এনেই এটা মানে কামোৰ মানে লাজ পাই যাব। এই চাওঁ তোমাৰ কাণখন লাগিছে, কিমান মানুহ ভিৰ লাগি আছে দেখিছেনে? আজি চাগে মেবি ইয়াৰ পৰা গৈ পিনে এনেই ৰখি থাকিব লাগিব তাত। এতিয়া ইমান ভিৰ লাগি আছে। এতিয়া এইটো আৰু অলপ আছে, আৰু এইফালেও আছে অলপ। ইয়াৰ পৰা অলপ বৰফ চাওঁ আৰু সেই ওপৰত অলপ ওলাই আছে। অলপ জুম কৰি দিওঁ, এইখিনি বৰফ গলিবগৈ এতিয়া। ইমান ৰ'দ দিছে, কিন্তু এটা কথা আকৌ, যিমান এল্টিটিউডটো বাঢ়ে ন সিমানে ওপৰত টেম্পাৰেচাৰটো কমি যায়। তো সেইটো কাৰণে হাই প্লেছত মানে হাই এল্টিটিউড মানে ওপৰত তলতকৈ বহুত ঠাণ্ডা হয় ওপৰত। চ' আমি এতিয়া হেৰি এইটো কি বুলি কয় ৰয়িঙতে আছোঁ। আজি আপোনাৰ মায়'দিয়া যোৱা নহ'ল, মানে মায়'দিয়া যাব নিদিলে আজি। এদিনত এই 100খন গাড়ী দিয়ে। সেই 100খন মানে ঘূৰি নহালৈকে, 100খন বুলি নহয় মানে তাৰ ভিতৰত মানে যেইখন ঘূৰি আহিব আকৌ সেইখনেই ইয়াৰ পৰা আকৌ যাব দিব। মানে ভিৰ হৈ যায় ন ভিৰ হৈ যায় তাতে। আৰু এতিয়া আমি ইয়াতে ৰয়িঙত এটা হোষ্টেলত আছোঁ, ইউথ হোষ্টেল। কোনোবাই যদি ইয়াত ৰয়িঙত থাকিম বুলি ভাবে ইয়াত থাকিব পাৰে। পাৰ বেড 300 মানকৈ লয়, মানে সস্তা প্ৰায় মানে। আৰু খোৱাটো এক্সট্ৰা, খোৱা বোৱাটো এক্সট্ৰা। আৰু ইয়াত মানে ভাল মানে আপোনাৰ ওচৰত মানে পাহাৰবিলাক আছে, আৰু তাতে এবাৰ বৰফো পৰিছে। দূৰত আছে, দেখা পোৱা যায় মানে। এটা মই দেখাইছোঁ এবাৰ, এইটো দূৰত এটা আছে। এইটো অলপ মানে বৰফবিলাক গলি গৈছে, এতিয়া অলপ ডাৱৰ হৈ গৈছে। আৰু হোষ্টেলটো অলপ দেখাই দিওঁ, দিছোঁ। এনেকুৱা হয়, ৰুম বহুত আছে। অকলে আহিলে হেৰাই যাব প্ৰথমতে। এতিয়া এনেকৈ এটা ডাঙৰ হল আছে। ভিডিঅ' চলি আছে। এইটো ডাঙৰ হল। তাৰপিছত আমি এতিয়া যোনটো ৰুম লৈছোঁ তাত বেড হিচাপে হৈছে, বেড মানে ছিংগল বেড হয়, ইমান ডাঙৰ নহয়, থাকিব পৰাকৈ। এনেকুৱা বেড। মানুহবিলাক শুই আছে এতিয়া। ভিডিঅ' কৰি আছে এটা।
সেইটো এইবিলাক চব শুই আছে দেই বৰফ চাবই মানে বৰফ চাবি এইবিলাক নাক মাৰি আছে এইফালে আপোনাৰ কপিল শৰ্মা শ্ব' এইটোৱে কোনোবা থাকিম বুলি ক'লে ইয়াত থাকিব পাৰিব আৰু थोड़ा डिस्काउंट कर दीजिए थोड़ा डिस्काउंट कर दीजिए এতিয়া আমি আছোঁ ৰয়িং টাউনত ৰাতি য'ত থাকিম তাত মানে খানাটো দিয়ে অলপ দামটো বেছি লয় আমি মানে বাহিৰৰ হোটেলৰ পৰা ল'ব আহিছোঁ আৰু মানে দিনতো আমি ইয়াত ভাত খাইছিলোঁ চিকেনটো মানে বহুত বঢ়িয়া বনায় চিকেনটো বহুত বঢ়িয়া ই অলপ চাল কৰিছিলে ই অসমীয়া নাজানে কুছ বল দো एकदम एक नंबर खाना मिलता है बोलो यहाँ पे बोल दो ये 1 नंबर कुंदन होटल खाना मिलेगा मीट चिकन मटन सब मिलेगा गरम गरम এই ইহঁতৰ হোটেলখনৰ নাম কুন্দন হোটেল আৰু এখন আছে ৰয়িঙত তো ইয়াত খানা মানে বঢ়িয়া পায় মানে সস্তা হয় ভেজ থালি 50 হয় আৰু চিকেন মিলাই মেলি 150 টকাত মানে বহুত ধুনীয়া তো আমি খানা পেকিং কৰি লৈছোঁ এতিয়া খানা লৈ আমি ৰুমত যাম তো কাইলৈ আকৌ মায়দিয়া যাব লাগিব তাৰপিছত আহিলোঁ মই পানী তামাম ঠাণ্ডা বৰফ আহিছে নেকি কেনেবাকৈ চিৰিয়াছলি কৈছোঁ সেইবিলাক ক্ৰিষ্টেল টাইপ কি আহিছে বৰফ নহয় নেকি নহয় পানী বহুত ঠাণ্ডা দেই চিৰিয়াছলি কৈছোঁ আৰু পানী নৰ্মেলি ৰাতিপুৱা 4টা বজাত ঠাণ্ডাই হ'ব আৰু ঠিক আছে তেন্তে আমি ওলাইছোঁ এতিয়া গৈ আমি চেক গেটত ৰখিমগৈ তাত গৈ ৰখি অলপ পোহৰ হোৱাৰ পিছত আমি মায়দিয়া ফালে যাম তো এতিয়া আমি মায়দিয়া আহি মাজবাট পালোহি আৰু ইয়াৰ পৰা কিমান কিলোমিটাৰ আছে আৰু 20 কিলোমিটাৰ আছে ইয়াত মানে সেই বৰফৰ যিটো ঠাণ্ডা অলপ মানে অনুভৱ কৰিছোঁ হা বৰফৰ ঠাণ্ডাটো ফিল এটা হৈছে অলপ বহুত ওপৰত বহুত দূৰ আহিলোঁ ৰাস্তাটো অলপ দীঘলীয়াকৈ দেখুৱাম মানে বহুতে সোধে ন ৰাস্তা কেনেকুৱা সেইকাৰণে ৰাস্তাটো অলপ ভালকৈ কৈছোঁ বেক চাইডৰ পৰা সেইটো অলপ দীঘলীয়াকৈ দেখাম ঠিক আছে চাই ল'ব এতিয়া আকৌ আমি যাব ওলাইছোঁ এখন চফা কৰি দিব লাগিব অলপ তেতিয়া অলপ হেৰিকৈ আহিব নহ'লে বহুত ধূলি আহিছে ঠিক আছে আৰু মায়দিয়ালৈ 7 কিলোমিটাৰমান আছে তো এই ৰাস্তাত মানে বৰফ পৰি আছে তো ইয়াত অলপ ৰখিলোঁ ইয়াত কিন্তু ঠাণ্ডাটো তামাম হাতখন মানে বাহিৰতে মানে অলপ অকৰা টাইপ হৈ গৈছে তো এইবিলাক বৰফ ছিটিয়ালে গোটেই গাত লাগি আছে এইবিলাক আৰু ঠাণ্ডা
ইয়াত মানে ইমান বৰফ হয় কিন্তু মানে সেই বেছি ইমান ঠাণ্ডা নাই ৰ'দ ওলাই আছে ইয়াত পূৰা ইয়াত মানে পূৰা ৰ'দে বহুতে ৰ'দ এতিয়া আমি গাড়ীখন অলপ আগতে ৰখাই দিলোঁ এতিয়া খোজকাঢ়ি যাম অলপ খোজকাঢ়ি কিনে অলপ চাওঁ মানে খোজকাঢ়ি চাওঁ আৰু সেনেকৈ মানে ভিডিঅ'টো কৰি যাম দুবাৰমান পিছলিছিলোঁ মই গৰমো লাগিছে ঠাণ্ডাও লাগিছে ধৰিবই পৰা নাই ৰাস্তাটো বঢ়িয়া লাগিছে গোটেই বৰফ পৰি আছে যা পৰিলে পৰিম আৰু উপায় নাই গৈছিলোঁ এয়াই মায়দিয়া আমি ইয়াতে খোজকাঢ়ি আছোঁ কি এইটো কিমান ওখ আছে এইটো উঠি যোৱাচোন উঠা না ঐ মাৰ বৰফ মাৰ তহঁতি মাৰ ইয়াক মই ফেৰফেলা কৰিছোঁ প্লিজ মই নোৱাৰোঁ ৱেলকাম টু দ্য মায়দিয়া অসমৰ ওচৰত কোনে ক'ব এনেকুৱা জেগা আছে সঁচাই কৈছোঁ অসমৰ ওচৰত এনেকুৱা জেগা আছে বুলি কোনে ক'ব চিৰিয়াছলি কৈছোঁ এইখন পাহাৰ এইখনতো এভাৰেষ্টৰ ফিল্ডটো দিয়া নাই নে এইখন পাহাৰ মানে এভাৰেষ্টৰ মানে একদম ফিল্ডটো দিছে আমি যিবিলাক ফটো দেখোঁ হ'ব পাৰে হাইটত অলপ কম মানে এল্টিটিউড কম হ'ব পাৰে মানে হাইটটো কিন্তু কোনে কম নহয় মানে ইয়াত এই মায়দিয়াত তেনেকৈ হোটেল বুলিবলৈ নাই এখনত পায় মেগী বনাইছে তাকে খাবলৈ যাওঁ ঠাণ্ডা হ'ব বুলি চিঞৰি আছে মেগীটো খাই লওঁ ভাত চাত নোখোৱাকৈ আহিলোঁ ৰাতিপুৱা তো এতিয়া মেগীটো খাই আৰু অলপ ফটো চটো মাৰিব লাগিব ভিডিঅ' চিডিঅ' কৰিব লাগিব তাৰপিছত দেখা যায় কি হয় আহিলোঁ মায়দিয়া চালোঁ ৰয়িঙৰ পৰা দেখা পাহাৰকেইটাও দেখা পালোঁ সেইটো লেভেলত আহিলোঁ মানে ভাল লাগিলে বহুত ওখ হয় বৰফ পৰিছে ঠাণ্ডা লাগিছে কিন্তু গৰমো লাগিছে ঠিকছে মানে ওপৰলৈ উঠি আছোঁ খোজকাঢ়ি আছোঁ এক্সাৰচাইজ টাইপ হৈ আছে তো সেইটো কাৰণে মানে অলপ গৰমটো বেছিকৈ লাগিছে তো এতিয়া আমি আকৌ ওলাই যাব লৈছোঁ ইয়াৰ পৰা আৰু এতিয়া যাম আমি আকৌ ৰয়িঙৰ পিছত ঘৰ তেনেকৈ আৰু বহুত সোনকালে আমি ক্লিয়াৰ কৰি দিলোঁ এইবিলাক বহুত সোনকালে ক্লিয়াৰ হৈ গ'ল চাই মানে 8:41 হৈছে 9টা বজাই নাই 9টা বজাতে আমি চাই মেলি ক্লিয়াৰ কৰিলোঁ আৰু এতিয়া যাব ওলাইছোঁ আৰু চব যাব ওলাইছে বাইকাৰ্ছবিলাকো গৈছে তো ঠিক আছে অ'কে